মই মৰিলে অভাগী দিন যেতিয়া আকাশৰ তৰা এটি মিচিকি নিভা যায় তেতিয়া মাটিৰ বুকু শূন্য হৈ পৰে। আজি তেনে এটা দিন, কিয়নো আজি অসমে হেৰুৱালে নিজৰ হৃদয়ৰ স্পন্দন জুবিন গাৰ্গ। গীতৰ সুৰত যি হাঁহি, প্ৰতিবাদৰ কণ্ঠত যি জুই, প্ৰেমিকৰ হৃদয়ৰ যি সুৰ, সেয়াই আছিল জুবিন দা। ইয়া আলিৰে বিশ্বকপালে, মিছন চাইনাৰে অসম উজ্বলালে। অসমীয়াৰ ঘৰে ঘৰে বিহুৰ দোলত বালিৰ মাটিত জুবিন দা হ'ল এক অনন্ত অনুভৱ। আজিৰ দিনটোত ষ্টেজত মাইক আছে কিন্তু কণ্ঠ নাই, ঢোল আছে কিন্তু সুৰ নাই। কোনে বিহু গাব আমাৰ কাৰণে? তথাপি প্ৰতিটো মনত, প্ৰতিটো দুখত, প্ৰতিটো আনন্দত জুবিন দা বাচি থাকিব সুৰ ৰূপে। মৃত্যুৱে শৰীৰ লৈ যায় কিন্তু দৃষ্টি, প্ৰাণ আৰু সুৰ কেতিয়াও নুনুমায়। বিকজ লেজেণ্ডছ নেভাৰ ডাই। জুবিন দা, তুমি নাছিলা মাথো শিল্পী, তুমি আছিলা অসমৰ প্ৰাণ। ফৰ এভাৰ ইন আৱাৰ হাৰ্টছ, ফৰ এভাৰ জুবিন গাৰ্গ, দ্য ইটাৰনেল ভইচ